হেল্ল' এভৰিৱান, কি খবৰ? এয়া দেখিছেনে, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। কি ধুনীয়া হৈছে। প্ৰথম বনাইছোঁ, ভাল নহ'ব বুলি ভাবিছোঁ, বহুত ভাল হৈছে, টেষ্টি হৈছে। আপোনালোকৰ ঘৰত বনাই খাবচোন। ভিডিঅ' খাব ৰেডি হৈয়ে আছে আৰু। আজি চুজিৰে গোলাপ জামুন বনাম। মই 3 চামুচ ঘিউ দিছোঁ। ইয়াতে চুজিখিনি মই অলপ ভাজি ল'ম। কেৰাহীটো মানে বেছি গৰম হৈ গৈছে আৰু। চুজি দিছোঁ এবাতি মই। চুজিখিনি অলপ ভাজি ল'ম। চুজিখিনি অলপ ৰঙাকৈ ভাজি ল'ব লাগিব। ইমান ৰঙাও নহয়, অলপ মানে চুজি যিটো কেঁচা সেইটো নাইকিয়া হ'ব লাগিব। তাৰপিছত মই ইয়াতে গাখীৰ দিম, গৰু গাখীৰ। এবাতি চুজিত এপোৱা গাখীৰ দিলে হৈ যাব। মই ইয়াতে গাখীৰ দিছোঁ। গাখীৰখিনি দি চুজিখিনি অলপ সিজিব দিব লাগিব। মানে চুজিখিনি লৰাই চুজিৰ যিটো গাখীৰ, সেই গাখীৰখিনি নাইকিয়া হৈ যাব আৰু শুগৈ। হৈ গৈছেগৈ। ইমান খৰখৰীয়া কৰিব নালাগে, জানো ভিজা ভাৱটো থাকে, তেতিয়াহে লাডুটো বনাব হ'ব আৰু। বেছি শুকান হৈ গ'লে লাডুটো বনাব পৰা নাযাব। এতিয়া মই এইখিনি নুমাই দিম। নুমাই অলপ ঠাণ্ডা হ'ব দিম। ইমান লগতেতো লাডুকেইটা বনাব পৰা নাযায়, সেইবাবে অলপ ঠাণ্ডা হওক। ঠাণ্ডা হয় মানে মই চাটনিখিনি বনাই ল'ম। ইয়াত মই চেনি দিছোঁ এবাতি আৰু পানী দুবাতি দিছোঁ। তাৰপিছত গোন্ধটো ভাল হ'বৰ বাবে মই ইয়াতে কেইটামান এলাইচি দিম। আৰু ইয়াতে মই দিছোঁ পেকেট গাখীৰ দি মই ভালকৈ এইখিনি মঠি ল'ম। জানো গোটেইখিনি ভালকৈ হয়, ফাটি নাযায়। তাৰপিছত মই অলপ ঘিউ হাতত সানি লৈছোঁ। লাডুকেইটা বনাওঁতে হৈ নাযায় আৰু ফাটি নাযায়। এইখিনি মোৰ লাডু হৈ গৈছেগৈ। লাডুখিনি বনোৱা হৈ গৈছেগৈ। এতিয়া এইখিনি মই তেলত ভাজিম। আৰু এইখিনি মোৰ চাটনি হৈ গৈছেগৈ। চাটনিখিনি নমাই থৈ দিম। চাটনিখিনি বেছি ঠাণ্ডা হ'ব নালাগে মানে। চাটনিখিনি বেছি ঠাণ্ডা হৈ গ'লে নহ'ব, বস্তুটো কোমলি নাযাব। মই ইয়াতে তেল দিছোঁ। তেল দি মই লাডুকেইটা ভাজিম। চাটনিখিনি ঠাণ্ডা হয় মানে মই এইখিনি ভাজিম। চাটনিখিনি অলপ গৰম হৈয়ে থাকিব লাগিব। এইখিনি অলপ ৰংচোৱাকৈ ভাজিব লাগিব। গেছটো কিন্তু বহুত কমকৈ দি থ'ব লাগিব, লোত থৈ দিব লাগিব, নহ'লে ভিতৰখিনি হৈ যাবগৈ। মই কেইটামান ভাজিয়ে দেখুৱাইছোঁ। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এতিয়া মই গৰমে ইয়াৰ চাটনিখিনি দি দিছোঁ। মই বাকীকেইটা ভাজিম। মোৰ এয়া ভাজা হৈ গৈছেগৈ। এতিয়া মই চাটনিখিনিত থৈ 3-4 ঘণ্টাৰ বাবে ঢাকি থৈ দিম।
3-4 ঘণ্টাৰ পিছত চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ ঘৰত বনাই খাবচোন, বহুত ভাল লাগে খাই। কি ধুনীয়া কোমল চফ্ট, একদম বহুত ভাল হৈছে। প্ৰথম বনাইছোঁ যদিও বেয়া হোৱা নাই। ভিডিঅ' খাব ৰখিয়ে আছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।